নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো চৰাইদেউৰ পৰা আৰম্ভ কৰিছোঁ। লগত ঘপককৈ আহিব লগা হ'ল চৰাইদেউ ফেষ্টিভেললৈ। আপোনালোকে চাব লাগিছোঁ। আহি আছোঁ নহ'লে গাড়ী আমি সেই ইয়াতে ৰাখি ল'লোঁ। এডোখৰ বহুত ডোখৰ খোজকাঢ়ি আহিব লাগিব, তাৰমানে বহুত যাম। আহি পাই গ'লোঁ সেই মৈদামৰ মেইন গেটখন। আৰু ইয়াত চবেই জানে আৰু চৰাইদেউ ফেষ্টিভেল হৈ আছে। আহি আছোঁ 900 মিটাৰ এই মেইন ৰাস্তাৰ পৰা চৰাইদেউ মহোৎসৱ। এখন চুকাফা তোৰণ। আবেলি চাব পাৰে মানুহ বহুত বেছি ভিৰ লাগি আছে। ভিডিঅ'টো কেনে লাগিছে জনাব। এইফালে লগত বৌহেঁত আহিছে, মানে পোৱালিহঁতে ষ্টাইল দিছে দেখা। বহুত ডোখৰ খোজকাঢ়িব লগা হৈছে। খোজকাঢ়ি আহি আছোঁ। নেপাওঁগৈ চৰাইদেউলৈ পিছে আহি থকাই হয়। মই আগতে মানুহ যেতিয়া দোকান বহিছে, সৰু সৰু দোকান। এইফালে মানুহ চব এখন আমাৰ মেইন গেটখন চৰলুং চুকাফা তোৰণ। আমি পুনে সোমাই আহিছোঁ। মানুহ চাওক আপোনালোকে, ফেষ্টিভেল হৈ আছে যিহেতু। আৰু এতিয়া জানুৱাৰী মাহ, কিমান বেছি মানুহ দেখিছে, বহুত মানুহ না আপোনালোকে মানুহ চক। টিকেট কেনেকৈ ল'ম তাকে ভাবিছোঁ, ইমান বেছি মানুহ। বহুত দিন কোনখন প্ৰথমতে সোমাবা? এইটোত সেইফালে আপুনি সোমাই আহি দেখিবই, এইটো ভাৰত আৰু ইউৰোপীয়ৰ কিবা সংঘৰ্ষৰ সৈতে এইটো অলপ থাকি গৈছিলে বুলি জানো। এইটো এইফালে লিখাই আছে, চাই লওক আপোনালোকে। পৰ্বতমালা আপোনালোকে পঢ়ি লওক, এখন ধুনীয়াকৈ গম পাব ইয়ালৈ সোমাই আহিলে। এইফালে মামৈ তামোল নে চেৰা তামোল কি বুলি কয় জানো, এইটো ইমান ধুনীয়াকৈ ৰুই থৈছে। এতিয়া আমি চাম নাওখন, লোহৰ নাও। এখন 2000 চনত শিৱসাগৰত পাইছিলে, পশ্চিম ফালৰ বুলি শুনিছিলোঁ। এইফালে লিখাই আছে, সেইটোৱে হয়। এখন চাই লওক, লোহৰ নাও। লাহেকৈ মই যাওঁ অকলে, আপোনালোকে বহি আছিলোঁ। বেছি ইমান যাবলৈ মন নাই, বেছি ওপৰলৈ নাযাওঁ। পিছে মানুহ চাওক আপোনালোকে, মই যাম। আহি পাই গ'লোঁ সেইখিনি। ধুনীয়াকৈ ইয়াত বহি লওঁ, বেয়া ভাগৰ লাগিছে মোৰ। ইয়াত লিখা আছে মৈদাম নং 30। মানে এইফালে চিৰিয়েল পাই আছে এটা এটা। এইফালে আকৌ 31 এনেকৈ লৈ আছে এটা এটা। এভাগ মৈদাম, এইফালে 33 নং মৈদাম। এইফালে চক ইমান ধুনীয়াকৈ ৰাখিছে পৰিৱেশটো চক। আমি মানে এটা ছাইড সোমাইছোঁ আৰু এটা ছাইড সোমাব বাকী আছে। সেইটো ছাইড যাম। আগে প্ৰথমে আপোনালোকক ইয়াৰ ভিউটো দেখাই লৈছোঁ। মানুহ কিন্তু আপোনালোকক কম আৰু বহুত মানুহ বেছি আহিছে। কিন্তু এইটো যে কাম কৰিছে মৈদামৰ ওপৰত, এইটো বস্তু হ'ব নালাগে। মৈদামৰ ওপৰত উঠিব নালাগে বুলি কয়। এইটো বহুত ধুনীয়া আছিলে, এইটো কাম চলি আছে, সেইকাৰণে সোমাব নোৱাৰে। দেখালোঁ হেঁতেন, এইটো ভিতৰত দি আছে, ভাল আছে, ধুনীয়া আছে। ব'লক আগলৈ গৈ থাকোঁ। ধুনীয়া লাগিছে, আগতকৈ বহুত বেছি ধুনীয়া কৰিলে। পিছফালে দুজোপা বগৰী গছ
বগৰী লাগিছে নি বগৰী বগৰী খাওঁ বগৰী পকা নাই হ'লে খালোঁ হয় হ'লে এটা চৰাই ঘৰ বনাই থৈছে জিৰণি চৰাই ঘৰ খেৰৰ বাঁহ আৰু খেৰৰ এইফালে অলপ বহি লৈছোঁ ভাগৰ লাগিছে খোজকাঢ়ি মানে মোৰ দেহাটো ইমান ভাল নাই সেইবাবে বেছি খোজকাঢ়ি থাকিব নোৱাৰোঁ মানে অলপ বহি লওঁ তাৰপৰা আপোনালোকক আকৌ দেখাই আছোঁ ওপৰৰ পৰা ভিউটো দেখাইছোঁ ধুনীয়াকৈ বাঁহৰ দলং এখন বনাই থৈছে চব এইফালে আহিছে বৌ ভিনদেউ এইফালে মোৰ বা এইফালে আমাৰ বেটি ভতিজা ভণ্টি এইফালে বা ছোৱালী আমি এনেকৈ আহিছিলোঁ আজি চালোঁ মৈদাম আৰু ফেষ্টিভেলত এতিয়া নোসোমাগৈ চাগে মানুহ বহুত আছে ইমান মানুহৰ মাজত একদম মুখা বন্ধ হৈ যাব সেইকাৰণে যাম চাগে ফেষ্টিভেললৈ এইবিলাকে আপোনালোকক দেখালোঁ আৰু কেনে পালে জনাব ফেষ্টিভেললৈ সোমাই আহিছে বোলে মানুহ চব ইমান মানুহ আৰু ইমান ধূলি হৈছে মিঠাই দোকান বহিছে এখন মেইন গেটখন চৰাইদেউ মহোৎসৱৰ মেইন গেটখন আচলতে মানুহ চাওক আপোনালোকে বা খাদ্য মেলা মাছ পুৰিছে গাহৰি পোৰা মাছ পোৰা নহ'লে মোৰ জোল কাঠফুলা বিকি আছে এইখন আহিব পাৰে আপোনালোকে কাঠফুলা ঘৰ আপোনালোকে ফুলি লৈছে আৰু মোৰ মানুহজনী নিপিন্ধে নহয় তোৰ মানুহজনী ফুলিয়ে নিপিন্ধে আৰু আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাব যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কিছুমান দেখাব নোৱাৰিলোঁ বিশেষ এটা কাৰণত ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব